হেল্ল' এভৰিৱান, মই ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে আপোনালোকে ঘৰত যে এনেকুৱা ধৰণৰ 3 পিন প্লাগবিলাক ব্যৱহাৰ কৰে, এই 3 পিন প্লাগবিলাকৰ ওপৰৰ যিটো পইণ্ট থাকে, এই পইণ্টটো দীঘল আৰু মোটাকৈ কিয় থাকে? এই পইণ্টটো দীঘল আৰু মোটাকৈ দিয়াৰ আৰু কেইটামান কাৰণ আছে। আপোনালোকক আজি এইটো ভিডিঅ'টোৰ জৰিয়তে সেই কাৰণকেইটা ক'ম, চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। আপুনি যদি চেনেলটো নতুনকৈ আহিছে বা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিব। ব্লগ ভিডিঅ' ভাল আগবাঢ়ো। চাওক, আমি বুজি পাবৰ কাৰণে এনেকুৱা ধৰণৰ এটা 6 এম্পিয়াৰৰ চকেট লৈছোঁ, এটা 6 এম্পিয়াৰত 3 পিন টপ বা 3 পিন প্লাগ এটা লৈছোঁ আৰু এটা 2 পিন আছে। চাওক, আমি যেতিয়া এনেকুৱা ধৰণৰ চকেটবিলাকত এনেকুৱা ধৰণৰ 2 পিনবিলাক সোমোৱাই দিম, তেতিয়াহ'লে ই ভালদৰে ফিটিং নহয়। এই 2 পিনটো লুজ কানেকশ্যন হৈ থাকে। চাওক, মই জানো যে ইলেক্ট্ৰিকেল কামবিলাকত লুজ কানেকশ্যনটো হৈছে ভেৰি ডেঞ্জাৰাছ, কিয়নো লুজ কানেকশ্যনৰ ফলত শ্বৰ্ট চাৰ্কিটৰ সৃষ্টি হয়। কিন্তু 3 পিন টপবিলাকৰ ক্ষেত্ৰত বা 3 পিন প্লাগবিলাকৰ ক্ষেত্ৰত সেইটো নহয়। 3 পিন প্লাগবিলাকৰ এইটো দীঘল আৰু মোটা হোৱা বাবে চকেটৰ ভিতৰত ধুনীয়াকৈ সোমাই যায় আৰু ইয়াত কোনো ধৰণৰ লুজ কানেকশ্যনৰ সৃষ্টি নহয়। লুজ কানেকশ্যনৰ সৃষ্টি নহ'লে ইয়াত কোনো শ্বৰ্ট চাৰ্কিট হোৱাৰ ভয় নাথাকে। চ' সেইকাৰণে 3 পিন টপবিলাকৰ ওপৰৰ পইণ্টটো দীঘল আৰু মোটাকৈ দিয়া হয়। দ্বিতীয় কাৰণটো হ'ল, এনেকুৱা ধৰণৰ যিবিলাক 3 পিন প্লাগ থাকে, সেই প্লাগবিলাক কেৱল যে ইলেক্ট্ৰিকেলত জড়িত ব্যক্তিসকল বা ইলেক্ট্ৰিকেলৰ কাম কৰা মানুহসকলে যে অপাৰেট কৰে তেনেকুৱা নহয়। এনেকুৱা 3 পিন প্লাগবিলাক আপোনাৰ ঘৰত থকা যিকোনো মানুহে অপাৰেট কৰিব পাৰে। কিন্তু সকলোৱে নাজানে যে ইয়াৰে ফেজ কোনটো, নিউট্ৰেল কোনটো আৰু আৰ্থিং কোনটো। যদি কেতিয়াবা এই পইণ্টটো ফেজৰ ভিতৰত সোমোৱাই দি ছুইচটো অন কৰি দিয়ে, তেতিয়া কেনেধৰণৰ প্ৰব্লেম হ'ব পাৰে চাওক। যিহেতু আৰ্থিঙৰ এই পইণ্টটো ইয়াৰে বডিটোৰ লগত কানেক্ট হৈছে, মানে এই গোটেই বডিটোৰ লগত ইয়াৰে আৰ্থিংটো কানেক্ট হৈ আছে, তেতিয়াহ'লে ইয়াতে যেতিয়া ফেজত সোমোৱাই দি ছুইচটো অন কৰি দিব, তেতিয়াহ'লে এই পইণ্টটোৰ মাজেৰে কাৰেণ্টটো এই গোটেই বডিটোতে প্ৰবাহিত হ'ব। এই বডিটোত কাৰেণ্টটো প্ৰবাহিত হোৱাৰ ফলত ইয়াৰ ভিতৰৰ পাৰ্টছ কিছুমান বেয়া হৈ যোৱাৰ চান্স থাকিব, বা ইয়াতে যদি কোনোবা মানুহে চুই দিয়ে তেতিয়াহ'লে ইলেক্ট্ৰিক শ্বক পাব পাৰে আৰু কোনো পৰিস্থিতিত মানুহজনৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। কিন্তু ইয়াতে যিহেতু এইটো পইণ্ট ডাঙৰ আৰু মোটাকৈ দিয়া হয়, চ' সেইকাৰণে ইয়াত ফেজ বা নিউট্ৰেলত সোমাই যোৱাৰ চান্স নাথাকে। চ' আৰ্থিঙৰ পইণ্টটো দীঘল আৰু মোটাকৈ দিয়াৰ এইটো এটা কাৰণ। এইটো দীঘলকৈ দিয়াৰ আন এটা কাৰণ হ'ল, চাওক, যেতিয়া আমি ইয়াক চকেটত সোমোৱাই দিম, তেতিয়া ফেজ নিউট্ৰেলটো যোৱাৰ আগতে ই আৰ্থিংটো আগতেই সোমোৱাই যায়, অৰ্থাৎ আৰ্থিংটো আগতে কানেক্ট হৈ যায়। আৰ্থিংটো আগতে কানেক্ট হৈ যোৱাৰ ফলত আপোনাৰ কি সুবিধা হয় চাওক। আৰ্থিংটো আগতে কানেক্ট হোৱাৰ ফলত যদি এই বস্তুটোৰ ভিতৰত কিবা লিকেজ কাৰেণ্ট আছে বা বস্তুটো যদি বডি হৈ থাকে, সেই বডি হোৱা কাৰেণ্টখিনি আৰ্থিংটোৰ মাজেৰে তৎক্ষণাত ভূপৃষ্ঠলৈ গতি কৰিব। যিহেতু বডি হোৱা কাৰেণ্টখিনি আৰ্থিংটোৰ মাজেৰে প্ৰথমেই ভূপৃষ্ঠলৈ গতি কৰিব, সেইকাৰণে কোনোবা মানুহ আহি যদি এই বস্তুৰ ওপৰত চুই দিয়ে, তেতিয়া মানুহজনে কোনো ইলেক্ট্ৰিক শ্বক নাপাব বা মানুহজনৰ ক্ষতি নহ'ব বা বস্তুৰো কোনো ধৰণৰ ক্ষতি নহ'ব। সেইকাৰণে আৰ্থিংটো প্ৰথমতে কানেক্ট হ'বলৈ এই আৰ্থিঙৰ পইণ্টটো দীঘলকৈ দিয়া হয়। এইটো মোটাকৈ দিয়াৰ আন এটা কাৰণ হ'ল ল অফ ৰেজিষ্টেন্স। মানে এই সৰু তাঁৰডালৰ যিটো ৰেজিষ্টেন্স বা বাধা, এই ৰেজিষ্টেন্সটো ডাঙৰ তাঁৰডালৰ তুলনাত বহু বেছি। যেতিয়া মানে কি তাঁৰডাল ডাঙৰ আৰু মোটা তাঁৰ হ'ব, তেতিয়াহ'লে তাৰ ৰেজিষ্টেন্সটো কমি যাব, অৰ্থাৎ তাৰ মাজেৰে বিদ্যুৎটো অতি সোনকালে প্ৰবাহিত হৈ যাব পাৰিব। চাওক, আপুনি ৰেজিষ্টেন্সটো এনেকুৱাকৈও বুজিব পাৰে যে আপোনাৰ সন্মুখত দুটা ৰাস্তা আছে, এটা অলপ সৰু ৰাস্তা আৰু এটা অলপ ডাঙৰ ৰাস্তা। চাওক, সৰু ৰাস্তাটোত কিবা কিবি পৰি আছে, মানে শিল বালি কিবা কিবি পৰি আছে, কিন্তু দুয়োটা ৰাস্তাৰে কিন্তু লক্ষ্যস্থান কিন্তু এটাই, আমি দুয়োটা ৰাস্তাৰে এটা জেগাই যাই পাম। যিহেতু দুয়োটা ৰাস্তাৰে লক্ষ্যস্থান এটাই, গতিকে আপুনি কোনটো ৰাস্তাৰে যাব? আপুনি নিশ্চয় যোনটো ৰাস্তা ফ্ৰী আছে, ভাল ৰাস্তা, আপুনি সেইটো ৰাস্তাৰে গতি কৰিব। ঠিক সেইদৰে কাৰেণ্টটোৱেও যোনটো ৰাস্তাৰে বাধা কম পাব, অৰ্থাৎ যোনটো ৰাস্তাত ৰেজিষ্টেন্স কম পাব, সেইটো ৰাস্তাৰেই গতি কৰিব। সেইকাৰণে ইয়াক মোটাকৈ দিয়াৰ কাৰণে ইয়াৰ ৰেজিষ্টেন্সটো বহু পৰিমাণে কমি গৈছে, আৰু যাৰ কাৰণে তাৰ লিকেজ বা বডি হোৱা কাৰেণ্টটো তৎক্ষণাতে ভূপৃষ্ঠলৈ গতি কৰিব পাৰিছে।